গুৱাহাটীৰ ডায়াগনষ্টিক চেণ্টাৰত ভয়ংকৰ কাণ্ড বেলতলা ছাৰ্ভেৰ আল্ট্ৰা কেয়াৰত কৰ্তৃপক্ষৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ চেণ্টাৰলৈ অহা মহিলা ৰোগীৰ গোপন ভিডিঅ' প্ৰস্তুত চিকিৎসকৰ পৰামৰ্শৰ সময়ত খুলিব লগা হয় বস্ত্ৰ এগৰাকী মহিলাৰ আপত্তিজনক দৃশ্যবন্দী হয় চিচিটিভিত হাতীগাঁও থানাত এজাহাৰ ভুক্তভোগী মহিলাৰ চিচিটিভি পৰিচালনা কৰা লোকজনক আটক আৰক্ষীৰ জেৰাত ঘটনাৰ কথা স্বীকাৰ লোকজনৰ আমি য'ত মহিলাসকলে যাওঁ মানে নিজৰ স্বাস্থ্যটোৰ কাৰণে দেখুৱাবলৈ তাতেই যদি মানে চেঞ্জিং ৰুমত আপোনাৰ চিচিটিভি পায় ত' মানে কি ক'ম আৰু তাতে ক'ত গৈ আছে এইটো আপোনাৰ এইখন বেলতলা ছাৰ্ভেত আছে বেলতলা ছাৰ্ভে আপোনাৰ আল্ট্ৰা কেয়াৰ ডায়াগনষ্টিক চেণ্টাৰ হয় আৰু মই বিচাৰোঁ যে এইখন চেণ্টাৰ বন্ধ কৰিব লাগে আগতে গৈছিল নে আপুনি এবাৰ ফাৰ্ষ্ট টাইম মই গৈছোঁ তাতে তো মই বিচাৰোঁ যে এইখন হয়তো চেণ্টাৰ বন্ধ কৰিব লাগে আৰু মই বিচাৰোঁ যে এনেকুৱা ৱমেন ইছ্যুবিলাক লৈ পিনে অনাৰেবল আমাৰ চিফ মিনিষ্টাৰে যাতে এইখিনি গুৰুত্ব দিয়ে আৰু বস্তুটো চায় আৰু যেতিয়া এনেকুৱা চেণ্টাৰবিলাক হয় তাতে মানে গৈ পিনে জাষ্ট লাইচেঞ্চখন দি নিদিয়ে গৈ পিনে চাইগে যে একচুৱেলি তাতে কেনেকৈ বনিছে তাতে ক'ত চিচিটিভি কেমেৰা লগাইছে নাই লগোৱা তো চব বস্তু চাই মেলি যাতে জাষ্টিচ দিয়ে আৰু এই বিশেষকৈ অনাৰজন আল্ট্ৰা কেয়াৰ ডায়াগনষ্টিক চেণ্টাৰ তাৰে অনাৰগৰাকীক পানিছমেণ্ট দিয়ে কিমানগৰাকী কৰ্মচাৰী আছিল সেইটো সময়ত সেইটো মানে কিমানগৰাকী কৰ্মচাৰী আছিলে মোৰ লগত দুজনী আপোনাৰ নাৰ্ছে গাইড কৰি দি আছিলে কোন সময়ৰ ঘটনা এইটো 3:30 to 4:30 ভিতৰত হ'ব হয় মই এজাহাৰ দাখিল কৰিছোঁ আজি আপুনি কেমেৰা দেখিলে আগতে আছিলে কিমান বাৰ কি কৰিলে হয় মই যোনটো মমেণ্টত মোৰ এইটো বস্তু হৈ আছিলে যেতিয়া মই পুলিচ আহিছে কমপ্লেইন দিছোঁ তেতিয়া অলৰেডি দুজনী মানে আপোনাৰ প্ৰেগনেণ্ট লেডি গৈছেও তাৰপিছত মোক সুধিছে যে কি হ'ল বস্তু কি হৈ আছে মই ক'লোঁ যে চিচিটিভি ৰুমত কেমেৰা বহাই থৈ দিছে আৰু বস্তু আমাৰ প্ৰাইভেচি ব্ৰেক কৰিছে তাহাঁতি লগালগ গুচি গৈছে তাৰ সেয়া সব মানে মহিলাসকলে যাতে মহিলাসকলকো মই কওঁ যাতে তাহাঁতি বহুত মানে এৱেৰ হওক বস্তুবিলাক লৈ পিনে যাতে চব বস্তু চাই লওক যেতিয়া এটা ৰুমত সোমাই কেমেৰা আছে নাই এইবিলাক চাই লওক